নমস্কাৰ, মই আজি পটাপট লাইফৰ 10টা ফাণ্ডা কৈ দিওঁ। ফাণ্ডা মানে যিকেইটা কথা আপোনালোকে জানে বা আপোনালোকে ভাবে, কিন্তু সেই বিষয়খিনি কেতিয়াও মানে ধৰক স্পেচিয়েলি নল'বও পাৰে। গতিকে মই বেছি কথা অৱতাৰণা নকৰোঁ, মই পটাপট কেইটামান কথা কওঁ। যদি সন্মত হয় আপোনালোকে কমেণ্টত জনাব, আৰু যদি অসন্মত হয় তথাপিও জনাব। কথাটো হৈছে কি, কিন্তু এইখিনি কথা জনাটো বহুত জৰুৰী জীৱনৰ কাৰণে। প্ৰথম কথা হৈছে কি, মানুহৰ এটা সহজাত প্ৰবৃত্তি হৈছে কি, যে এটা ভুল যদি সেই মানুহজনে নিজেই কৰে তেতিয়াহ'লে তেওঁ হ'ব সেই ভুলটোৰ পৰা নিজক বচাবৰ কাৰণে তেওঁ হ'ব নিজে উকিল। আৰু যদি সেই ভুলটো বেলেগ এজন মানুহে কৰে তেতিয়াহ'লে তেওঁ হ'ব জাজ, বিচাৰক। তাৰমানে তেওঁ সেই ভুলটো বেলেগে কৰিলে তেওঁ বিচাৰকৰ ভূমিকা ল'ব, আৰু নিজে কৰিলে হ'ব নিজে এজন উকিল। ঠিক আছে। আৰু এটা কথা হৈছে, যদি আপোনাৰ প্ৰিয়জনে, যদি আপোনাৰ কাৰোবাৰ প্ৰিয়জনে কি কৰে যে প্ৰতি মুহূৰ্তত আপোনাক কথা বতৰা নাপাতি নাথাকে, কথা বতৰা নাপাতে ইমান, বা ইমান সান্নিধ্য নাথাকে, এনিটাইম হাই হেল্ল' গুড মৰ্ণিং গুড নাইট এইবিলাক কৰিব পাৰে, কথা নাই। কিন্তু ধৰক 24 ঘণ্টা দিনটো যদি লগত নাথাকে, কিন্তু যিটো সময়ত ফোন কৰে বা যিটো সময়ত আপোনাৰ লগ ধৰে, যদি কেৱল আপোনাৰ লগতে ব্যস্ত হৈ যায়, বাকী সময় নিজৰ কাম কৰে, কিন্তু যিকোনো সময়ত আপোনাৰ লগত ব্যস্ত হয়, সম্পূৰ্ণ আপোনাৰ লগত ব্যস্ত হৈ যায়, তেতিয়াহ'লে মনত ৰাখিব যে তেনেকুৱা মানুহ আপুনি আৰু জীৱনত কিন্তু নেক্সট টাইম বেলেগ এজন নাপায়। তেওঁ ইমানেই এজন আপোনাৰ ক্ষেত্ৰত লয়েল জেনুইন মানুহ। আৰু এটা কথা আছে কি, কথাই যে ধন সোণ সোণা বাবু এই ধৰণৰ যে কিছুমান কথা কোৱা যায়, মানে সম্বোধনত যিবিলাক প্ৰেমত এইবিলাক সম্বোধন কৰা যায়, সেইবিলাকতকৈ যিবিলাক প্ৰেমৰ সম্পৰ্কত ঐ তই এই ধৰণৰ সম্বোধন কৰা যায়, এক সমীক্ষা মতে যে এই সোণা বাবু এইবিলাক সম্বোধনতকৈ ঐ তই এইবিলাক সম্বোধন কৰা প্ৰেমৰ যিবিলাক প্ৰেম, সেইবিলাকত বেছি কৃতকাৰ্য হয় সেইবিলাক প্ৰেম, আৰু সেইবিলাক বেছি নিৰ্ভেজাল হয়। যদি আপোনাৰ জীৱনত তেনেকুৱা কোনোবা আছে, আপোনাৰ প্ৰিয়জনে ঐ এইফালে শুনচোন কথা এটা কওঁ, এই ধৰণৰ কথা কয়, জানিব যে আপুনি একদম পাৰফেক্ট পাৰ্টনাৰ পাই আছে। মই এইটো ক'ব বিচৰা নাই যে ধন সোণ সোণা বাবু কোৱাখিনি পাৰফেক্ট বুলিও মই কোৱা নাই, কিন্তু এটা সমীক্ষাৰ কথা কৈছোঁ যে এইটো ক্ষেত্ৰত বেছি জেনুইন বুলি ধৰা যায়। তাৰপিছত হৈছে কি, আপোনাক যদি হৰুৱাবৰ বাবে আপুনি এনেকুৱা কাম কৰি আছে, আৰু আপোনাক হৰুৱাবৰ বাবে বহুত মানুহ একলগ হৈছে বা বিপক্ষ পাৰ্টি একলগ হৈ পৰিছে আপোনাক হৰুৱাবৰ কাৰণে, তেতিয়া আপুনি বুজি ল'ব যে আপোনাৰ ব্যক্তিত্ব অতি শক্তিশালী, যাৰ কাৰণে আপোনাৰ হৰুৱাবৰ কাৰণে অকলে সাধ্য নাই। সেইকাৰণে লগ এটা গ্ৰুপ বনিছে, এটা গেং বনিছে আপোনাক হৰুৱাবৰ কাৰণে। আৰু মনত ৰাখিব, শত্ৰুপক্ষ যিমানেই একত্ৰ হ'ব আপুনি জানিব যে আপুনি সিমানেই শক্তিশালী। কিন্তু অৰ্থাৎ শত্ৰুৰ সংখ্যা যদি বেছি, জানিব আপুনি সিমানেই শক্তিশালী মানুহ, আপোনাৰ হৰুৱাবৰ কাৰণে কিমান একলগ হৈছে। আৰু আপোনাক যদি আজিলৈ কোনো ঈৰ্ষা কৰা নাই, জেলাছ ফিলিংছ কৰা নাই আপোনাক লৈ পেলাই, তেতিয়া আপুনি জানি ল'ব জীৱনত আপুনি এনে কোনো কামেই কৰিব পৰা নাই যাৰ বাবে আপোনাক ঈৰ্ষা কৰিব পাৰি। আৰু আপোনাক দেখি যাৰ উঠেদি হাঁহি বিৰিঙে, আৰু আপোনাক দেখি যদি কাৰোবাৰ চকু চলচলীয়া হয়, তেতিয়া মনত ৰাখিব যে যিজনৰ চকু চলচলীয়া হয় আপোনাক দেখি মিচিকি হাঁহি মৰাজনতকৈ আপোনাক দেখি যাৰ চকু চলচলীয়া হয়, সেইজনে কিন্তু আপোনাক নিজৰ জীৱনতকৈ বেছি ভাল পায়। আৰু নেক্সট হৈছে, যদি আপোনাক কোনোবাই প্ৰয়োজনত বিচাৰে বা খবৰ কৰে, প্ৰয়োজনহে বিচাৰে আপোনাক, কিন্তু বাকী সময় আপোনাক খবৰ নকৰে, তেনে মানুহক আপুনি লগে লগে অপ্ৰয়োজনীয় বুলি আঁতৰাই ডাষ্টবিনত পেলাই দিয়ক। বুজিছেনে? কেৱল আপোনাক তেওঁলোকে ইউজ কৰিবৰ কাৰণে আপুনি এটা মেটেৰিয়েল তেওঁলোকৰ কাৰণে, বাকী বিশেষ একো নহয়। কোনো সম্পৰ্ক নিস্বাৰ্থ নহয়। মানুহে ক'ব পাৰে নিস্বাৰ্থভাৱে সম্পৰ্ক হয়, কাৰণ এই কিবা নহয় কিবা এটা স্বাৰ্থ থাকিবই লাগিব। কেতিয়াবা ক'ৰবাত নিৰাপত্তাৰ স্বাৰ্থ থাকিব, আৰু কেতিয়াবা থাকিব ক'ৰবাত হৃদয়ৰ তাগিদা, কিন্তু স্বাৰ্থ থাকিব কিবা। আপোনাক বেয়া পাই কোনো লোক যদি আঁতৰি গৈছে, তেতিয়াহ'লে আপোনাৰ কোনো প্ৰব্লেম নাই। কিন্তু আপোনাক বেয়া পাই যদি কোনো লোক আপোনাৰ কাষলৈ চাপি আহিছে, আপুনি কোনো সাৱধান, আপোনাৰ ডাঙৰ বিপদ হ'বলৈ গৈ আছে, বা আপোনাৰ এতিয়া একদম আপুনি সাৱধান হৈ যাওক যে আপুনি যদি জানে যে আপোনাৰ বেয়া পোৱা মানুহ আপোনাৰ লগত আছে, কাষ চাপি আহিছে, কিন্তু সাৱধান থাকক। আৰু যদি আপোনাক কোনোবাই সন্মান কৰিছে, সেয়া লাগিলে আপুনি পাহৰি যাওক।
লাগিলে পাহৰি যাওক, কিন্তু আপোনাক যদি কোনোবাই অপমান কৰিছে জীৱনত নাপাহৰিব। কাৰণ অপমানৰ যিটো আঘাত যদি সেইটো আপুনি পাহৰি যায় নহয়, যোগে আপুনি মানে সদায় কেৱল সেই অপমানেই পাই থাকিব, অপমানৰ আঘাত কেতিয়াও নাপাহৰিব। আৰু লাষ্ট 10 নম্বৰ কথাটো কওঁ যে কোনো মানুহক যদি বিপক্ষই কোনো ফালৰ পৰাই বলে নোৱাৰে, ইফালৰ পৰা ট্ৰাই কৰিলে সিফালৰ পৰা ট্ৰাই কৰিলে যদি বলে নোৱাৰে, লাষ্টত কি কয়, এটাই অস্ত্ৰ মাৰি দিয়ে যে সেই মানুহজন বা সেই মানুহজনীৰ চৰিত্ৰ বেয়া। এইটো এটা দলিয়াই দিয়ে এডাল অস্ত্ৰ, সেইটো হ'ল শেষ অস্ত্ৰ এজন মানুহক বদনাম কৰিবৰ কাৰণে। এতিয়া সেই অস্ত্ৰ পাতো বা সেই কথাটো যদি কাৰোবাক ৰাখিব নোৱাৰিলে, সেই ব্যক্তিজনক ৰাখিব নোৱাৰিলে, তেওঁ গৈ আছে, তেতিয়াহ'লে মনত ৰাখিব, হাজাৰ চেষ্টা কৰক আৰু সেই মানুহজনক আপুনি কেতিয়াও ৰাখিব নোৱাৰে। গতিকে এই 10টা কথা ক'লোঁ, মই লাহে লাহে মাজে মাজে কৈ থাকিম এনেকুৱা কথা। আপোনালোকে শুনি ভাল পালে জনাব, আৰু যিসকলে শুনে বা বুজি পায় কথাখিনি, এইখিনি জীৱনৰ ফান্দা হয়, জীৱনৰ মেইন ৰহস্য হয় আচলতে কথা। গতিকে আপোনালোকে সেইখিনি চাব আৰু কেনে পায় মোক জনাব। ধন্যবাদ, সকলো ভালে থাকক।